Hello and welcome back everyone to my class. আজি মই তোমালোকৰ লগত চেপ্টাৰ 8 মানুহৰ স্বাস্থ্য আৰু ৰোগৰ পৰা ফাইনেল এক্সামৰ কাৰণে দুটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ আলোচনা কৰিম। ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ল শৰীৰৰ অসংক্ৰাম্য তন্ত্ৰ আলোচনা কৰা। উত্তৰটো হৈছে কোনো জীৱই শৰীৰত ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাক অসংক্ৰাম্যতা বুলি কোৱা হয়। অসংক্ৰাম্যতাক মূলতঃ দুই প্ৰকাৰত ভাগ কৰা হৈছে। এ জন্মগত বা সাধাৰণ অসংক্ৰাম্যতা আৰু বি অভিযোজিত অসংক্ৰাম্যতা। জন্মগত বা সাধাৰণ অসংক্ৰাম্যতা জন্মৰে পৰা মানুহৰ শৰীৰটোৱে নানান ক্ষতিকাৰক জীৱাণু বা বিষাক্ত দ্ৰব্যৰ ক্ৰিয়াৰ বিৰুদ্ধে কাৰ্যকৰীভাৱে সুৰক্ষা আৰু প্ৰতিকাৰক ব্যৱস্থা গঢ়ি তুলিব পাৰে। শৰীৰৰ এনে জন্মগত সুৰক্ষা ব্যৱস্থাক জন্মগত অসংক্ৰাম্যতা বোলা হয়। অভিযোজিত বা আলব্ধ বা আৰ্জিত অসংক্ৰাম্যতা নিহিত বা জন্মগত অসংক্ৰাম্যতাৰ উপৰি মানুহৰ শৰীৰত কোনো প্ৰকাৰৰ ৰোগজনক ভাইৰাছ বেক্টেৰিয়া আদি মাৰাত্মক বীজাণু বিভিন্ন বিষদ্ৰব্য বা বিজাতীয় জীৱকোষ আদি প্ৰৱেশ কৰিলে প্ৰত্যেকবিধ ৰোগজনকৰ বিৰুদ্ধে সুনিৰ্দিষ্ট আৰু প্ৰবল কাৰ্যকৰী অসংক্ৰমণ ব্যৱস্থা গঢ়ি তুলিব পাৰি। এনে অসংক্ৰাম্যতাক অভিযোজিত বা আলব্ধ অসংক্ৰাম্যতা বোলা হয়। অসংক্ৰাম্য তন্ত্ৰ দুটা উপাদানৰ দ্বাৰা গঠিত। দেহৰসজনিত অসংক্ৰাম্যতা প্ৰাণীৰ দেহে কিছুমান নিৰ্দিষ্ট এণ্টিবডি বা প্ৰতিৰোধৰ সৃষ্টি কৰে। এইবিলাক প্ৰাণীটোৰ তেজ আৰু লসিকাত পৰিক্ৰমা কৰি থাকে। এনে কিছুমান পৰিক্ৰমী এণ্টিবডিৰ সমষ্টিক লৈয়ে দেহৰসজনিত অসংক্ৰাম্যতা গঠিত। দেহৰসজনিত অসংক্ৰাম্যতা কিছুমান বিশেষ ধৰণৰ এণ্টিজেন সংবেদী কোষ বি লিম্ফোচাইটেৰে গঠিত। কোষজনিত অসংক্ৰাম্যতা এইবিধ অসংক্ৰাম্যতাত আন এক প্ৰকাৰৰ এণ্টিজেন সংবেদী কোষ টি লিম্ফোচাইট জড়িত থাকে। এইবিলাকে বীজাণুক পোনে পোনে আক্ৰমণ কৰি ধ্বংস কৰে। এতিয়া আমি অসংক্ৰাম্যতাত ভাগ লোৱা কোষসমূহৰ কথা আলোচনা কৰিম। অসংক্ৰাম্যতাত তেজৰ শ্বেতকণাবোৰেই মুখ্য ভূমিকা লয় যদিও কলাত থকা অন্যান্য কোষেও বিভিন্ন প্ৰকাৰে তাত সহযোগ কৰে। জন্মগত অসংক্ৰাম্যতাত ভাগ লোৱা ভক্ষী কোষসমূহ শৰীৰৰ অসংক্ৰাম্যতাত প্ৰাথমিক সুৰক্ষা দিয়া কোষ হিচাপে প্ৰথমেই উল্লেখনীয় কোষ হ'ল ভক্ষী কোষসমূহ। দুবিধ প্ৰধান ভক্ষী কোষ জন্মগত অসংক্ৰাম্যতাৰ লগত জড়িত। প্ৰথমবিধ হৈছে এককেন্দ্ৰীয় ভক্ষী কোষ বা বৃহৎ ভক্ষী কোষ। এই কোষবোৰ অস্থিমজ্জাৰ উৎসকোষৰ পৰাই মনোচাইট ৰূপে উৎপন্ন হৈ ৰক্ত প্ৰবাহত ওলাই যায়। পাছত এইবোৰে ৰক্তবাহিকাৰ পৰা ওলাই গৈ কলা মধ্যস্থ ঠাইবোৰত সোমায়। তাতেই ইহঁতৰ বৰ্ধন হৈ বৃহৎ আকৃতি ধাৰণ কৰে। এই কোষবোৰৰ কাম হৈছে কলা মধ্যস্থ যিকোনো ডাঙৰ কণা যেনে ৰোগজনক কণা বা ৰোগাক্ৰান্ত দেহকোষ বা যিকোনো বিজাতীয় জৈৱ অথবা অজৈৱ কণা গিলি কোষ পৰশৰ মাজলৈ সুমুৱাই লৈ সেইবোৰ ধ্বংস বা অকামিলা কৰা। দ্বিতীয়টি হৈছে নানাকৃতি কোষকেন্দ্ৰীয় নিউট্ৰফিল। এইবিধ ভক্ষী কোষ তেজৰ শ্বেতকণাৰ এক প্ৰধান ভাগ। এইবোৰো অস্থিমজ্জাৰ উৎসকোষৰ পৰাই সৃষ্টি হয়। মনোচাইটৰ দৰে এইবোৰো ৰক্ত প্ৰবাহৰ পৰা কলা মধ্যস্থ স্থানলৈ ওলাই যায়, কিন্তু মেক্ৰোফাজৰ দৰে ডাঙৰ হৈ নাযায়। এইবোৰ হস্ৰকালজীৱী। ইহঁতে সৰু আকাৰৰ কণাসমূহ ভক্ষণ কৰে আৰু ভক্ষণ কৰা কোষৰ ভৰতে সিহঁতৰো মৰণ হয়। আৰ্জিত অসংক্ৰাম্যতাত ভাগ লোৱা লিম্ফোচাইটসমূহ সকলো প্ৰকাৰৰ অসংক্ৰাম্য প্ৰতিকাৰ তেজৰ শ্বেতকণাৰ মাধ্যমেৰে হয়। নানাবিধ শ্বেতকণাৰ ভিতৰত লিম্ফোচাইটবোৰ আলব্ধ অসংক্ৰাম্যতাৰ লগত পোনপটীয়াকৈ জড়িত। লিম্ফোচাইটবোৰ শৰীৰত থকা লসিকা কলাৰ পৰা উৎপন্ন হয়। লসিকা কলাসমূহ শৰীৰত থকা বিভিন্ন লসিকা গ্ৰন্থিসমূহৰ উপৰি প্লীহা, হাড়ৰ মজ্জা আৰু খাদ্যনলীৰ অন্ত আৱৰণিতো প্ৰচুৰ পৰিমাণে থাকে। টি লিম্ফোচাইট আৰু বি লিম্ফোচাইট লসিকাতন্ত্ৰত বিভিন্ন লিম্ফোচাইট সৃষ্টি হয় যদিও সেইবোৰক মূলতঃ দুটা প্ৰধান ভাগত ভগাব পাৰি: টি লিম্ফোচাইট আৰু বি লিম্ফোচাইট। লিম্ফোচাইটবোৰ অস্থিমজ্জাৰ পৰা উৎপত্তি হৈ লসিকা গ্ৰন্থিবোৰত অৱস্থিত হোৱাৰ পূৰ্বেই সেইবিলাকক
সুনিৰ্দিষ্ট ক্ৰিয়াশৈলীৰ বাবে বিভিন্ন প্ৰকাৰে প্ৰস্তুত কৰি তোলা হয়। ইয়াৰ ফলত বিভিন্ন প্ৰকাৰৰ লিম্ফোচাইটৰ সৃষ্টি হয়, যিবোৰ অস্থিমজ্জাৰ উৎসকোষ থাইমাছ গ্ৰন্থিত প্ৰস্তুত হৈ আহে। সেইবোৰক টি কোষ বা টি লিম্ফোচাইট বোলা হয়। বি লিম্ফোচাইট চৰাইৰ খাদ্যনলীৰ অন্তিম অংশ অৰ্থাৎ ক্লোৱাকাত থকা ফেব্ৰিচিয়াছৰ বাৰ্চা নামৰ এটা সৰু থলীত প্ৰথমে আৱিষ্কৃত হৈছিল। সেইকাৰণে এইবোৰ লিম্ফোচাইটক বি লিম্ফোচাইট বোলা হয়। অন্য স্তন্যপায়ী দেহত বি লিম্ফোচাইটবোৰৰ পূৰ্ব প্ৰস্তুতি হয় অস্থিমজ্জাত। এনেদৰে প্ৰস্তুত হোৱা লিম্ফোচাইটবোৰে এতিয়া বিভিন্ন লসিকা কলা যেনে প্লীহা, থাইমাছ, লসিকা গ্ৰন্থি ইত্যাদিত অৱস্থান কৰে। এনেদৰে প্ৰস্তুত হোৱা লিম্ফোচাইটবোৰে এতিয়া বিভিন্ন লসিকা কলা যেনে প্লীহা, থাইমাছ, লসিকা গ্ৰন্থি ইত্যাদিত অৱস্থান কৰে। ইয়াতে এইবোৰ পূৰ্ণতাপ্ৰাপ্ত হয় আৰু পিছত ইয়াৰ পৰাই প্লাজমাৰ লগত গোটেই দেহতে বিয়পি পৰে। বি আৰু টি দুয়োটা লিম্ফোচাইটে স্মৃতিকোষ উৎপন্ন কৰে আৰু এইবোৰ লসিকা কলাত সঞ্চিত হৈ থাকে। এই চিত্ৰটো হৈছে টি আৰু বি লিম্ফোচাইটৰ উৎপত্তি আৰু বিকাশৰ চিত্ৰ। ইয়াত অস্থিমজ্জাৰ উৎসকোষৰ পৰা লিম্ফোচাইটসমূহৰ উৎপত্তি হৈছে। কিছুমান লিম্ফোচাইট বোন মেৰো ইয়াত লিম্ফোচাইটসমূহ অস্থিমজ্জাৰ উৎসকোষৰ পৰা উৎপন্ন হৈছে। কিন্তু এম্বাৰৰ ক্ষেত্ৰত এই লিম্ফোচাইটসমূহ লিভাৰৰ উৎসকোষৰ পৰা উৎপন্ন হয়। কিছুমান লিম্ফোচাইট ফেব্ৰিচিয়াছৰ বাৰ্চাত প্ৰস্তুতকৰণ হয় আৰু কিছুমান বোন মেৰো অৰ্থাৎ অস্থিমজ্জাত প্ৰস্তুতিকৰণ হয়। ফেব্ৰিচিয়াছ বাৰ্চা চৰাইৰ ক্ষেত্ৰত পোৱা যায়। যিহেতু ইহঁত বোন মেৰো অৰ্থাৎ অস্থিমজ্জাত প্ৰস্তুতিকৰণ হয়, সেইবাবে ইহঁতক বি লিম্ফোচাইট বোলা হয় আৰু ইহঁত দেহৰসজনিত অসংক্ৰামতাৰ লগত জড়িত। আন কিছুমান লিম্ফোচাইট থাইমাছ গ্ৰন্থিত প্ৰস্তুতিকৰণ হয়। থাইমাছ গ্ৰন্থিত প্ৰস্তুতিকৰণ হোৱাৰ কাৰণে ইহঁতক টি লিম্ফোচাইট বুলি কোৱা হয় আৰু এই টি লিম্ফোচাইটবিলাক কোষ উদ্গত অসংক্ৰামতাৰ লগত জড়িত। আজিৰ দ্বিতীয় কুৱেশ্যনটি হ'ল অসংক্ৰামক তন্ত্ৰৰ বিভিন্ন উপাদানসমূহ লিখা। অসংক্ৰামক তন্ত্ৰৰ বিভিন্ন উপাদানসমূহ হ'ল বি লিম্ফোচাইট। অস্থিমজ্জাত উৎপন্ন হোৱাৰ পাছত বি লিম্ফোচাইটবোৰ জিনীয়ভাৱে এনেদৰে পূৰ্ব প্ৰস্তুত হৈ আহে যে সিহঁতে কোষাৱৰণৰ বাহিৰত একোবিধ নিৰ্দিষ্ট এণ্টিজেন গ্ৰহিতাৰ আকাৰ প্ৰকাৰৰ চানেকি প্ৰস্তুত কৰিব পাৰে। ইহঁতে এণ্টিবডি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত ভাগ লয় আৰু দেহৰসজনিত অসংক্ৰামতাৰ ইহঁত হৈছে মূল উপাদান। বি এণ্টিবডি। এণ্টিবডি হ'ল শৰীৰত উৎপাদিত এণ্টিজেনৰ প্ৰতি সংবেদনশীল প্ৰটিনজাতীয় দ্ৰব্য। ইহঁতক ইমিউনোগ্লবুলিন বুলিও কোৱা হয়। এণ্টিবডিয়ে শৰীৰৰ নানান ৰোগজনকৰ আক্ৰমণত বাধা দিয়ে। চি এণ্টিজেন। শৰীৰত ৰোগ সৃষ্টি কৰিব বা স্বাভাৱিক জীৱন ক্ৰিয়া বাধাগ্ৰস্ত কৰিব পৰা বিজাতীয় বস্তুক এণ্টিজেন বা প্ৰতিজনক বোলে। যিকোনো এণ্টিজেন দেহত প্ৰৱেশ কৰিলে তাক প্ৰতিহত কৰিবলৈ বিশেষ এণ্টিবডি প্ৰস্তুত হয়। ডি টি লিম্ফোচাইট। টি কোষবিলাকৰো কোষাৱৰণৰ নিৰ্দিষ্ট এণ্টিজেনৰ কাৰণে গ্ৰহিতা স্থান থাকে, যিহৰ বাবে ইহঁতে কোনো এণ্টিজেনক অতি সহজে চিনাক্ত কৰিব পাৰে। নিৰ্দিষ্ট এণ্টিজেন একোবিধ চিনাক্ত কৰাৰ পাছত ইহঁতৰ সংখ্যা বৃদ্ধি হৈ অসংখ্য লিম্ফোব্লাষ্ট কোষ উৎপন্ন কৰে। ইহঁতে কোনো এণ্টিবডি সৃষ্টি নকৰে। তাৰ পৰিৱৰ্তে ইহঁতে এণ্টিজেনক পোনে পোনে আক্ৰমণ কৰি ধ্বংস কৰে। যদিও টি কোষবিলাক দেখাত একেই, তথাপি কাৰ্য সম্পাদনৰ ওপৰত ভিত্তি কৰি ইহঁতক তিনি ভাগত ভগাব পাৰি। প্ৰথমবিধ হৈছে ঘাতক টি কোষ। ইহঁতে ৰোগৰ বীজাণু চিনাক্ত কৰি সেইবোৰক পোনে পোনে আক্ৰমণ কৰি ধ্বংস কৰে। মুঠ টি কোষৰ 80% এনেকুৱা ঘাতক কোষ। ইয়াৰ উপৰি ইহঁতে ৰোগজনকৰ দ্বাৰা আক্ৰান্ত পোষক কলাৰ কোষবোৰ চিনাক্ত কৰি সেইবোৰ ধ্বংস কৰে যাতে তাৰ পৰা ৰোগজনকবোৰ আন কলা কোষলৈ বিয়পিব নোৱাৰে। দ্বিতীয়বিধ হৈছে সহায়ক টি কোষ। কেতবোৰ টি কোষে বি কোষবোৰক বেলেগ বেলেগ কামত সহায় কৰে, যেনে বিভাজন, বিভেদন, প্ৰতিদেশ সৃষ্টি ইত্যাদি। আন এবিধ টি কোষে আকৌ ভক্ষী কোষবোৰক কোষ মধ্যস্থ ৰোগজনক ধ্বংস কৰাত সহায় কৰে। এই দুবিধ টি কোষক সহায়ক টি কোষ বোলে। তৃতীয়বিধ হৈছে দমনকাৰী টি কোষ। দমনকাৰী টি কোষে নিজৰ দেহকোষৰ বিৰুদ্ধে ক্ষতিকাৰক অসংক্ৰামক তন্ত্ৰক দমন কৰি ৰাখে।
আজিৰ ভিডিঅ'টোত ইমানখিনিলৈকে আলোচনা কৰিলোঁ। ধন্যবাদ।